অমানিশাৰ জোনাক কাহিনী পৰিচালিত মনোজ কুমাৰ ৰায়ৰ এটা ধুনীয়া কাহিনী অমানিশাৰ জোনাক আৰু ইয়াত অভিনয় কৰিছে অৰ্পণ তৰালী হৰ্ষিতা যিটো আমাৰ বঙাইগাঁৱত জিঠাই বুলিও একদম খ্যাত বহুত পপুলাৰ তো তেওঁ থাকিব আৰু আছে লগতে বহুতো এখন ধুনীয়া ৰোমান্টিক কাহিনী লৈ দুখ সুখৰ মিক্স থাকিব আজি আমাৰ প্ৰথম শ্বুট আমি কৰিবলৈ আৰম্ভ কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আশীৰ্বাদ লৈ আজিৰ পৰা আমাৰ শ্বুটিং ষ্টাৰ্ট হ'ব আৰু যিমান পাৰোঁ সোনকালে আমি শ্বুটিং শেষ কৰি আপোনালোকৰ মাজত অতি সোনকালে এই ধুনীয়া কাহিনীৰ এখন শ্বৰ্ট মুভি আপোনালোকৰ মাজত আমি আনি আছোঁ তো আপোনালোকে যদি আগতে আমাৰ ভিডিঅ'বোৰ কভাৰ ভিডিঅ' আৰু শ্বৰ্ট মুভিবোৰ চাইছে আপোনালোকে নিশ্চয় গম পায় আমাৰ প্ৰিটাম ইউটিউব চেনেলত আমি এইবোৰ কৰি থাকোঁ তো কাৰণবশতঃ আমাৰ কেইদিনমান আৰু কেইমাহমান আমি ভিডিঅ' দিব পৰা নাছিলোঁ তো আজি আকৌ আপোনালোকৰ মাজত উন্নত ধৰণে নতুন পৰিকল্পনাৰে আপোনালোকৰ মাজত এটা নতুন কাহিনী লৈ আমি আজি শ্বুটিং কৰি আছোঁ আৰু ইয়াত দেখিছে ভণ্টিজনী আমাৰ নাৰিকল এতিয়া ভগৱানৰ ওচৰত ভাঙি পিনে আমি আশীৰ্বাদ লওঁ প্ৰসাদ খাই পিনে আজি আমাৰ শ্বুটিং ষ্টাৰ্ট হ'ব আৰু আগৰ ভিডিঅ'বোৰত আমাৰ কভাৰ ভিডিঅ' হওক বা কাহিনীৰ যিকোনো ভিডিঅ' হওক আমি আগতে যিবিলাক কেমেৰা ইউজ কৰিছিলোঁ তো এইখন ভিডিঅ'ত আমি তাতকৈ বহুত দামী কেমেৰা ইউজ হ'ব মানে এটা নহয় দুটা কেমেৰা ইউজ হ'ব লগতে থাকিব ড্ৰ'ন আৰু লগতে এইখন কাহিনীত সম্পূৰ্ণ একদম ভইচ ডাবিং কৰা হ'ব মই আশা কৰিছোঁ বহুত ভাল হ'ব আৰু আপোনালোকে যদি চায়ো আপোনালোকে বহুত ভাল পাব কাৰণ এক্সট্ৰা মিউজিক থাকিব লগতে ডাবিং কৰাৰ লগতে বহুত মানে উন্নত ধৰণৰ বহুত ভাল পাব আশা কৰিছোঁ যদি আপোনালোকে প্ৰিটাম ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ডিছক্ৰিপশ্যনত লিংক আছে গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ এইখন ভিডিঅ' আমাৰ অতি সোনকালে আহি আছে এসপ্তাহ 10 দিনৰ ভিতৰতে আপোনালোকে এইটো চেনেলত প্ৰিটাম ইউটিউব চেনেলত আপোনালোকে চাবলৈ পাব গতিকে আমাৰ পূজা দিয়া হৈ গ'ল আশীৰ্বাদ ল'লোঁ আমি তো এতিয়া ষ্টাৰ্ট কৰিছোঁ আমি হৰ্ষিতাৰ পৰা কাৰণ ৰোমান্টিক কাহিনী লৈ আমাৰ এইখন ভিডিঅ' আৰম্ভ হ'ব তাৰপাছত প্ৰথমখন ভিডিঅ' বহুত উন্নত ধৰণে আপোনালোকৰ মাজত আমি দাঙি থকাৰ চেষ্টা কৰিছোঁ তো আশা কৰিছোঁ আপোনালোকে চাই বহুত ভাল পাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব প্ৰিটাম ইউটিউব চেনেল ডিছক্ৰিপশ্যনৰ লিংক আছে তাতে আপোনালোকে এইখন ভিডিঅ' অতি সোনকালে চাবলৈ পাব পৰিচালনা কৰিছিলে মনোজ কুমাৰ ৰায় যিজন শিকাই আছে আৰু সৰু ভণ্টিজন হৈছে আপোনালোকে চিনি পায় জিঠাই হৰ্ষিতা ৰায় আৰু কেমেৰামেন আছে আমাৰ প্ৰিটাম আৰু লগত আছে আমাৰ বিশ্বজিৎ দাদা ইয়াত দেখিছে দুজন আৰু আমাৰ হিৰইনকেইজনী এইজনী জুলি জেনি তৰালী আহে আছে হৰ্ষিতা দেউতা আৰু মাক লগত আহিছে বাহিৰৰ কথা নকবি ৰে বেছি ৰেডি roll camera action তুমি কিয় খালি মামা আজি মই তোমাৰ লগত যাম বল তেতিয়া হলে একেবাৰে মানে আহে ড্ৰোন শ্বুট কৰিব পাছত তো মজা না আচ্ছা খেলা হয় এটা ড্ৰোন ভাল নালাগে জায়গা ড্ৰোন শ্বুট হয় তুই থাকছ কি ড্ৰোন তামল লাগি ইমান কিন্তু প্ৰথম ড্ৰোন শ্বুট দেখাব লাগিব এবাৰ লৰা টুৰ আছে আৰম্ভ কৰি ইমান কিন্তু ফুল হয় নে লগত দুলুৱা 500 টাকা দিবা মোক ভিডিও খানে উলো 1000 টাকা দিবা ৰেডি অ্যাকশন ও আহিলা পিছফালে কাপোৰখিনি আছে এইখিনিকে দিবা লয় ও এই ৰকাক ঠিকান পৰি এই কোয়া দাবি না কোয়া দাবি তো একই যাব হা এই জনি জুমি নহয় নে দে আৰু বাৰ ও এই জনি জুমি নহয় কই যাবি মিঠু যাব কি ৰেডি
অ আহিলা পিছফালে কাপোৰ আছে এইখিনিকে ধোৱা গ'ল এইজনী ধুনি নহয় নে কি কৈছে ধুৱা গৈ কৰাছত এক পিছফালে এইখিনিকে ধোৱা গ'ল ধুনি নহয় নে হয় বাইদেউ খোৱাৰ বাবে বিশেষ ব্যৱস্থা নাই যদিও একদম চবৰে দেহা শীতল পৰাকৈ এগিলাচকে আমি ঠাণ্ডা দিয়া হৈছে তো এগিলাচকে ঠাণ্ডা খাই চবৰে একদম যিহেতু গৰমৰ কাৰণে দেহা একদম ঠাণ্ডা কৰিবৰ কাৰণে আমি এইটোৱে ব্যৱস্থা কৰিছোঁ আৰু বিশেষ একো খাবৰ কাৰণে নাই এনেকে আহি এনেকে দিলি কিয় নালাগে চুলাটো বেয়া হ'ল চুলা নালাগে ওমা কোৱা এক মিনিট ল কোনা ও কোনা আহাচোন কোন আহিছে সোৱাহি ওমা কোৱা এইজনী জুমি এইজনী তুমি আরেকবার দাও এইজনী অলপ ৰখি পেলাই একচন কোনা ও কোনা আহাচোন কোন আহিছে সোৱাহি ওমা কোৱা এইজনী তুমি জুমি আহা আমি খেলো মাজনী ভিতৰত যা দেখা নাই দে আপোনাৰ সম্পৰ্ক গঢ়াৰ চেষ্টা নকৰিবিছো নাই তো আজিলৈ ইমানে শেষত আমাৰ আৰম্ভ হ'ল ৰোমান্টিক চিন অমানিশাৰ জোনাক তো আশা কৰিছোঁ আপোনালোকে চাব আৰু চেনেলটো ডিছক্ৰিপশ্যনত লিংক দিয়া আছে তাতে গৈ আপোনালোকে পিজে প্ৰিটাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ এইখন আমাৰ শ্বৰ্ট মুভি অতি সোনকালে আহি আছে আশা কৰোঁ আপোনালোকে বহুত ভাল পাব আজিলৈ ইমানে